আমি জানো যে আদানী গ্ৰুপ মানে জব ক্ৰিয়েট কৰা অনুষ্ঠান বা ইণ্ডাষ্ট্ৰী তেওঁলোক নহয় আৰু এইটো হাইলি ট্ৰেইনড ইঞ্জিনিয়াৰ বা টেকনিচিয়ানবিলাকে কাম কৰিব। 6 শিডিউলত থকা মাটিখিনিক একৰ্ডিং টু কনষ্টিটিউশ্যন ভাৰতৰ যিটো সংবিধান সেই সংবিধান মতে ষ্টেটেও তাত ইণ্টাৰফেয়াৰ কৰিব নোৱাৰে। কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ এইটো পৰ্বতজোৰা এৰিয়াৰ এই বাঁছবাৰী ফাগলিজৰা আৰু এইটো দুখিচুকী এৰিয়া এইখিনিত মানে মাটিটো দিয়া যাওক। 3000 বিঘা মাটি সেইটো লিখা আছে BTC চৰকাৰে দিয়া নটিছখনত। আৰু যিটো পৰ্বতজোৰা চাব ডিভিজনেল লেণ্ড এডভাইজাৰী বোৰ্ডে লিখা মতে সেইটো 3600 বিঘা লিখা আছে, যিটো মানে APDCLক দিছে আৰু APDCLে সেইটো আদানী গ্ৰুপক দিব। আৰু আমি যিটো BTCৰ যিটো নটিছ দেখিছোঁ সেই নটিছখনত লিখা আছে যে অসম চৰকাৰৰ কেবিনেটৰ সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰিহে তেওঁলোকে নটিছটো ইছ্যু কৰিছে, যিটো হ'বই নোৱাৰে। এইটো BTC গভৰ্ণমেণ্টে কিবা সিদ্ধান্ত ল'লে ল'ব পাৰিলেহেঁতেন, কিন্তু ল'লেও আগতে এইটো পাব্লিকৰ পৰা বা অন্য দল সংগঠনৰ পৰা প্ৰায়ৰ কনচেণ্ট এটা ল'ব লাগে। ইমান ডাঙৰ যদি এটা প্ৰজেক্ট আহিব সেইটোৰ কাৰণে ইয়াৰ পজিটিভ নিগেটিভ কি ইম্পেক্ট হ'ব সেইটোৰ বিষয়ে লোকেল মানুহক লৈ পেলাই বিভিন্ন দল সংগঠন সকলোকে লৈ পেলাই আচলতে এটা প্ৰায়ৰ কনচেণ্ট এটা ল'ব লাগিছিল। আৰু কি ৰাষ্ট্ৰসংঘটো এইটো আমাৰ ইণ্ডিজিনিয়াছ ট্ৰাইবেল লোকসকলৰ কাৰণে যিটো অধিকাৰ ঘোষণা কৰা আছে তাতো আছে যে ইভেন চৰকাৰেও যদি কিবা এটা কৰিব খোজে যে ইণ্ডিজিনিয়াছ লোকসকল থকা বা ট্ৰাইবেল লোকসকল থকা এৰিয়া তাত মানে কনচেণ্ট নোলোৱাকৈ মানুহৰ প্ৰায়ৰ কনচেণ্ট নোহোৱাকৈ তাত কাম কৰিব নোৱাৰে। দেখিছোঁ যে আমাৰ কাউন্সিলৰ CM প্ৰমোদ বড়ো ডাঙৰীয়াক মই যোৱাকালি মিডিয়াত দেখিছোঁ যে তেওঁ কৈছে যে কাম আৰম্ভ হোৱাৰ সময়তে 18,000 পৰা 20,000 মানুহে কাম পাব আৰু যেতিয়া প্ৰজেক্টটো কমপ্লিট হ'ব তেতিয়া হেনো 8,000 পৰা 10,000 মানুহে পাৰ্মানেণ্ট জব পাব, যিটো মানে অসত্য। আৰু যদি সেইটোৱে হয় তেওঁ এগ্ৰিমেণ্ট কৰিছে নেকি, জব এগ্ৰিমেণ্ট আছে নেকি APDCLৰ লগত বা আদানী গ্ৰুপৰ লগত? যদি জব এগ্ৰিমেণ্ট কিবা এটা আছে যে 10,000ৰ পৰা মানে 10,000 মানুহে চাকৰি পাব, সেইটো আমাক দেখুৱাব লাগে। ৰাজ্য চৰকাৰক বা আদানী গ্ৰুপক কোনোবা ইণ্ডাষ্ট্ৰিয়েলিষ্টক সন্তুষ্ট কৰিবৰ কাৰণে এনেকৈ আমাৰ মানুহক ফাঁকি দিলেতো নহ'ব। আদানী গ্ৰুপৰ গোটেই ভাৰতবৰ্ষত 9টা এনেকুৱা প্ৰজেক্ট আছে, কাম চলি আছে, এনেকুৱা প্লাণ্ট আছে। তাৰ এই গোটেই 9টাত একেলগে এতিয়ালৈকে চাকৰি কৰি থকা জব কৰি থকা মানুহৰ সংখ্যা 3,315জন মাত্ৰ। ইয়াত আকৌ এটাতেই 8,000 পৰা 10,000 চাকৰি পাব বুলি কৈছে। সেইটো কেনেকৈ সম্ভৱ? চৰকাৰখন ৰাইজৰ কাৰণে, ৰাইজে চৰকাৰ কৰিছে আৰু চৰকাৰো ৰাইজৰ কাৰণে। গতিকে যদি ৰাইজটোক আমি মানে আগস্থান যদি নিদিওঁ, এনেই কোনোবাই ষ্টাডি কৰি পেলাই কথাটো কৈছে, তেওঁলোকক যদি পলিটিক্স কৰা বুলি কয় তেনেহ'লে তাতকৈ আৰু দুখ লগা কথা একো নাই। 1956ত প্ৰথম ভাৰত স্বাধীন হোৱাৰ পিছৰ প্ৰথম ইলেকশ্যন তাতেই তেওঁলোকে ভাগ লৈছে। আজি সেই মানুহখিনি যদি ঘৰ এৰিবলগীয়া হয়, গাঁও এৰিবলগীয়া হয়, নিজৰ মাটি বাৰী খেতি বাৰী চব এৰিবলগীয়া হয়, তেওঁলোক দুখ নাপায় কোনে পাব? আজি খবৰ ল'বলৈ আহিছোঁ ইয়াত। আমাৰ বড়োমেন জাষ্টিছ ফ্ৰমৰ প্ৰেছিডেণ্ট আছে আৰু আমি অল্টাৰনেটিভ পাৰ্টি অফ বড়োলেণ্ডৰ পৰা খবৰ ল'বলৈ আহিছোঁ। আমি গোটেই কথাবিলাক শুনি ল'লোঁ ৰাইজৰ পৰা। ইয়াত গাঁওবুঢ়া আছে, আমাৰ অন্য লোকসকল আছে, বয়োজ্যেষ্ঠ লোকসকল, তেওঁলোকৰ লগত আমি কথা পাতিছোঁ। আচলতে গোটেই বস্তুটো হ'ল যোৱা ফেব্ৰুৱাৰী মাহৰ 25-26 তাৰিখে যিটো এডভান্টেজ আছাম 2.0 হৈছিলে তাৰ পিছত হোৱা ঘটনা। কাৰণ তাত অসম চৰকাৰক প্ৰপ'জাল দিলে যে আমি তেনেকৈ এটা পাৱাৰ প্ৰজেক্ট এটা হেৰি কৰিম। এইটো পাৱাৰ ডিষ্ট্ৰিবিউশ্যন হয় আচলতে, এইটো পাৱাৰ জেনেৰেশ্যনৰো মানে হেৰি নহ'ব, এইটো প্লাণ্ট নহ'ব, সেইটো হ'ল ডিষ্ট্ৰিবিউশ্যনৰ প্লাণ্ট হ'ব। চ' সেইটোৰ কাৰণে ইয়াত মাটি দেখিলে তো সেইটো চৰকাৰী মাটি বুলি অসম চৰকাৰৰ কেবিনেট বৈঠকত এইটো সিদ্ধান্ত ল'লে যে কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ এইটো পৰ্বতজোৰা এৰিয়াৰ এই বাঁছবাৰী ফাগলিজৰা আৰু এইটো দুখিচুকী এৰিয়া এইখিনিত মানে মাটিটো দিয়া যাওক। 3,000 বিঘা মাটি সেইটো লিখা আছে BTC চৰকাৰে দিয়া নটিছখনত। আৰু যিটো পৰ্বতজোৰা চাব ডিভিজনেল লেণ্ড এডভাইজাৰী বোৰ্ডে লিখা মতে সেইটো 3,600 বিঘা লিখা আছে, যিটো মানে APDCLক দিছে আৰু APDCLে সেইটো আদানী গ্ৰুপক দিব। তো এতিয়া কথাটো হ'ল যে এইটো হ'ল প্ৰথম কথা হ'ল এইটো 6 শিডিউল এৰিয়াত থকা মাটি।
আৰু ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ আণ্ডাৰত থকা মাটি। এতিয়া 6 শিডিউলত থকা মাটিখিনিক একৰ্ডিং টু কনষ্টিটিউশ্যন ভাৰতৰ যিটো সংবিধান সেই সংবিধান মতে ষ্টেটেও তাত ইণ্টাৰফেয়াৰ কৰিব নোৱাৰে 6 শিডিউল এৰিয়াত। আৰু আমি যিটো BTCৰ যিটো নটিচ দেখিছোঁ সেই নটিচখনত লিখা আছে যে অসম চৰকাৰৰ কেবিনেটৰ সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰিহে তেওঁলোকে নটিচটো ইছ্যু কৰিছে বা এপ্ৰুভেলটো দিছে। তাৰমানে কি অসম চৰকাৰেহে এলটমেণ্টটো দিছে আৰু সেইটো ছাপৰ্ট কৰিছে বা এপ্ৰুভ কৰিছে BTC গভৰ্ণমেণ্টে, যিটো হ'বই নোৱাৰে। এইটো BTC গভৰ্ণমেণ্টে কিবা সিদ্ধান্ত ল'ব পাৰিলেহেঁতেন, কিন্তু ল'লেও আগতে এইটো পাব্লিকৰ পৰা বা অন্য দল সংগঠনৰ পৰা প্ৰায়ৰ কনচাৰ্ণ এটা ল'ব লাগে। ইমান ডাঙৰ যদি এটা প্ৰজেক্ট আহিব, সেইটোৰ কাৰণে ইয়াৰ পজিটিভ নিগেটিভ কি ইম্পেক্ট হ'ব সেইটোৰ বিষয়ে লোকেল মানুহক লৈ পেলাই বিভিন্ন দল সংগঠন সকলোকে লৈ পেলাই আচলতে এটা প্ৰায়ৰ কনচাৰ্ণ এটা ল'ব লাগিছিল। আৰু কি ৰাষ্ট্ৰসংঘটো এইটো আমাৰ ইণ্ডিজিনিয়াছ ট্ৰাইবেল লোকসকলৰ কাৰণে যিটো অধিকাৰ ঘোষণা কৰা আছে তাতো আছে যে ইভেন চৰকাৰেও যদি কিবা এটা কৰিব খোজে যে ইণ্ডিজিনিয়াছ লোকসকল থকা বা ট্ৰাইবেল লোকসকল থকা এৰিয়াত তাত মানে কনচেণ্ট নোলোৱাকৈ মানুহৰ প্ৰায়ৰ কনচেণ্ট নোহোৱাকৈ তাত কাম কৰিব নোৱাৰে। আৰু এইটোতো ডাঙৰ কথা। গতিকে প্ৰায়ৰ কনচেণ্টটো লোৱা হ'লে সেই কথাবিলাক যদি আগতেই জনোৱা হ'লে যে এইটো আমি বহুৱাম নবহুৱাম এনেকুৱা এটা প্ৰজেক্ট আহি আছে বা প্ৰপ'জাল এটা আহিছে কি কৰা যায়, তাৰ মানে চব পজিটিভ যদি কথা পাতি পেলাই যদি ডিচিশ্যনটো লোৱা হ'লে আজিৰ এইটো অৱস্থা কেতিয়াও নহ'লহেঁতেন, এইটো পৰিস্থিতি কেতিয়াও নাহিলহেঁতেন। আৰু আমি জানো যে 1886 যিটো আছাম লেণ্ড এণ্ড লেণ্ড ৰেগুলেশ্যন এক্টৰ 10 চেপ্টাৰৰ মতে হ'লে সেইটো নন ট্ৰাইবেল মানুহক আৰু প্ৰটেক্টেড ক্লাছৰ নোহোৱা মানুহক ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি ট্ৰেন্সফাৰ কৰিব নোৱাৰে। সেইমতেও সেই আইনটো আমি উলংঘা কৰা ইয়াত দেখিছোঁ। আৰু চাকৰিৰ কথা যিবিলাক কৈ আছে সেইটোতো মানে আমি কি বুলি ক'ম, মানে সেইটো ভুৱা প্ৰচাৰ এটা কৰিছে। আমাৰ নিজৰ মানুহে ফাঁকি দিছে। সেইটো সাংঘাতিক কথা কৈছে যে ইয়াত যেতিয়া কাম আৰম্ভ হ'ব, মই দেখিছোঁ যে আমাৰ কাউন্সিলৰ CM প্ৰমোদ বড়ো ডাঙৰীয়াক মই যোৱাকালি মিডিয়াত দেখিছোঁ যে তেওঁ কৈছে যে কাম আৰম্ভ হোৱাৰ সময়তে 18,000 পৰা 20,000 মানুহে কাম পাব। আৰু যেতিয়া প্ৰজেক্টটো কমপ্লিট হ'ব তেতিয়া হেনো 8,000 পৰা 10,000 মানুহে পাৰ্মানেণ্ট জব পাব, যিটো মানে অসত্য। আৰু যদি সেইটোৱে হয় তেওঁ এগ্ৰিমেণ্ট কৰিছে নেকি, জব এগ্ৰিমেণ্ট আছে নেকি APDCLৰ লগত বা আদানী গ্ৰুপৰ লগত? সেই যদি জব এগ্ৰিমেণ্ট কিবা এটা আছে যে 10,000 পৰা 10,000 মানুহে চাকৰি পাব, সেইটো আমাক দেখুৱাব লাগে, ৰাইজক দেখুৱাব লাগে। আৰু যদি বোলে কাম আৰম্ভ হওঁতেই বোলে 18,000 পৰা 20,000 কাম পাব, সেইটোও দেখুৱাব লাগে যদি এগ্ৰিমেণ্ট আছে। আৰু এনেকৈতো মানুহক ফাঁকি দিলেতো নহ'ব। এনেই নিজৰ মানুহক এনেই মানে হেৰিটো ওপৰৰ মানুহখিনিক ৰাজ্য চৰকাৰক বা আদানী গ্ৰুপক কোনোবা ইণ্ডাষ্ট্ৰিয়েলিষ্টক সন্তুষ্ট কৰিবৰ কাৰণে এনেকৈ আমাৰ মানুহক ফাঁকি দিলেতো নহ'ব। আমি জানো যে পাব্লিক ডমেইন এটাত আপোনালোকে চালেই দেখিব, পাব্লিক ডমেইন আজিকালিতো গুগল আছে, যে আদানী গ্ৰুপৰ গোটেই ভাৰতবৰ্ষত 9টা এনেকুৱা প্ৰজেক্ট আছে, কাম চলি আছে, এনেকুৱা প্লাণ্ট আছে। তাৰ এই গোটেই 9টাত একেলগে এতিয়ালৈকে চাকৰি কৰি থকা জব কৰি থকা মানুহৰ সংখ্যা 3,315 জন মাত্ৰ। ইয়াত আকৌ এটাতেই 8,000 পৰা 10,000 চাকৰি পাব বুলি কৈছে। সেইটো কেনেকৈ সম্ভৱ? আৰু আমি জানো যে আদানী গ্ৰুপ মানে জব ক্ৰিয়েট কৰা অনুষ্ঠান বা ইণ্ডাষ্ট্ৰি তেওঁলোক নহয়, তেওঁলোকে জব ক্ৰিয়েট কৰাই নহয়। গতিকে আৰু এইটো হাইলি ট্ৰেইনড ইঞ্জিনিয়াৰ বা টেকনিচিয়ানবিলাকে কাম কৰিব, তেওঁলোকে পাৰ্মানেণ্টলি কাম কৰিব। ডাইৰেক্টলি এফেক্ট হোৱা মানুহ হয়তো একেবাৰে ল' স্কিলৰ 2-এটা পাব পাৰে, সেইটো বেলেগ কথা। কিন্তু 10,000-12,000 পাব বা একেবাৰে বাহিৰৰ বেংগালুৰুত চেন্নাইত কাম কৰি থকা মানুহো আহি পেলাই কাম কৰিব পাব, সেইবিলাক সপোনটো আমাৰ মানুহক দেখুৱাব নালাগে। আৰু যদি তোমাৰ মানে দিবলৈয়ে ইচ্ছা তেনেহ'লে ভালকৈ কথা পাতক। এতিয়া তামোল গছ এজোপাৰ কাৰণে যদি কাৰোবাৰ গৈছে বাৰীত তেনেহ'লে 600 টকা দিম বুলি কৈছে। তাৰপিছত এজোপা চাহ গছৰ কাৰণে 2,000, এজোপা ৰবাৰ গছৰ কাৰণে 1,500 টকা দিম বুলি কৈছে। এইটো ওৱান টাইম পইচা দি পেলাই কি কৰিব? আৰু মানুহৰ ঘৰটো ৰাখিব, বাৰীৰ পৰা মানে হেৰি হ'ব, তাৰমানে সেইটো তাৰমানে তাত প্লাণ্টৰ কাৰণে সেইটো ইউজ কৰা হ'ব, প্ৰজেক্টৰ কাৰণে মাটি। কিন্তু মানুহেতো খালি ঘৰটো লৈ থাকিব নোৱাৰে, খেতিৰ বাৰী বাগান লাগিব, পথাৰ লাগিব। আৰু এটা কথাটো হৈছে কি, এতিয়া এইবিলাক প্ৰজেক্ট যেতিয়া থিয় কৰায় তেতিয়া ইয়াৰ আশে পাশে কিমান ওচৰলৈকে মানুহ থাকিব পাৰে? আমি জনাততো এনেকুৱা যদি পাৱাৰ প্লান্টেশ্যন প্ৰজেক্ট বনায় তেতিয়াহ'লে অন্ততঃ 10 কিলোমিটাৰলৈকে কোনো জীৱ জন্তু বা মানুহ থকাটো উচিত নহয়। কিন্তু এতিয়া সেইবিলাক ষ্টাডি কৰিছেনে নাই? কাৰণ এইটো হঠাতে মানে
এডভান্টেজ আছামৰ আউটকাম হয় গতিকে এইবিলাক ষ্টাডি নকৰাকৈ ফেব্ৰুৱাৰী শেষত সেইটো হ'ল তাৰপিছতে এপ্ৰিলতে ইয়াত দলে বলে আহি পেলাই জাগা চাবলৈ আহিলে মানুহে একোৱে গমেই নাপালে কৈছে যে যিহেতু আমি উন্নয়ন কৰিব বিচাৰিছোঁ কিন্তু একাংশ ৰাজনৈতিক নেতা আহি আচলতে এইটো ৰাজনীতি মুনাফাৰ কাৰণে তেওঁলোকে এইবোৰ নাটক কৰি আছে বুলি আখ্যা দিছে সেইটোতো উন্নতিটো চবেই বিচাৰে আমিও উন্নয়নৰ বিৰোধী নহওঁ কিন্তু উন্নয়ন কৰিবলৈ গৈ যদি মানুহৰ ক্ষতি হয় বেছিকৈ য'ত মানুহৰ বেছি ক্ষতি হয় মানুহৰ অধিকাৰ খৰ্ব হয় সেইটো উন্নয়ন একচেপ্টেবল নহয় উন্নয়ন সকলো ফালৰ পৰা একচেপ্টেবল হ'ব লাগিব ইয়াত ৰাজনীতিৰ কৰা কোনো কথাই নহয় এতিয়া হয়তো আমাকো ক'ব যে ৰাজনীতি কৰিবলৈ আহা বুলি কিন্তু আজি আমাৰ প্ৰথম প্ৰায়ৰিটি হ'ব লাগিব মানুহৰ মাটিৰ অধিকাৰ প্ৰথম প্ৰায়ৰিটি হ'ব লাগিব মানুহৰ আইডেণ্টিটিৰ প্ৰথম প্ৰায়ৰিটি হ'ব লাগিব মানুহৰ উন্নত জীৱন মানদণ্ডৰ গতিকে ইয়াত যি হ'বলৈ গৈ আছে এতিয়া অশান্তিত মানুহে শুব নোৱাৰে প্ৰতিটো নিশা পুলিচে আহে পুলিচ আহি পেলাই কয় তোমালোকে কিয় বোলে এইটো গভৰ্ণমেণ্টৰ মাটি তোমালোকে কিয় নিদিয়া এইটো পুলিচ কোন হয় আহি পেলাই তোমালোকে মাটি এৰি দিয়া বুলি ক'বলৈ পুলিচৰতো কোনো অধিকাৰ নাই কোনে কোৱাইছে তেওঁলোকক কোনে পলিটিক্স কৰি আছে আচলতে মাটি দিয়াটো কাৰোবাক সন্তুষ্ট দি মাটি দিয়াটো পলিটিক্স নে দুখৰ সময়ত এইটো অন্যায় হোৱাটো কনষ্টিটিউশ্যনেল মানে ৰাইট যিটো সেইটোৰ বিৰোধী হোৱাটো মাত মাতাটো সেইটো পলিটিক্স সেইটো তেওঁ বুজিব লাগিব এতিয়া আমি শুনিলোঁ যে ভাৰত স্বাধীন হোৱাৰ পিছৰ প্ৰথম যিটো 1956ত ইলেকশ্যন হৈছিল নিৰ্বাচন হৈছিল সেই নিৰ্বাচনত অংশগ্ৰহণ কৰিছে এই গাঁৱৰ মানুহে ভোটাৰ লিষ্টত নাম আছে মানে এই 1956ত প্ৰথম ভাৰত স্বাধীন হোৱাৰ পিছৰ প্ৰথম ইলেকশ্যন তাতেই তেওঁলোকে ভাগ লৈছে আজি সেই মানুহখিনি যদি ঘৰ এৰিবলগীয়া হয় গাঁও এৰিবলগীয়া হয় নিজৰ মাটি বাৰী খেতি বাৰী চব এৰিবলগীয়া হয় তেওঁলোক দুখ নাপায় কোনে পাব আৰু সেইখিনি যদি আমি প্ৰায়ৰিটি দিব নোৱাৰোঁ চৰকাৰখন ৰাইজৰ কাৰণে ৰাইজে চৰকাৰ কৰিছে আৰু চৰকাৰো ৰাইজৰ কাৰণে গতিকে যদি ৰাইজটোক আমি মানে আগস্থান যদি নিদিওঁ এনেই কোনোবাই ষ্টাডি কৰি পেলাই কথাটো কৈছে তেওঁলোকক যদি পলিটিক্স কৰা বুলি কয় তেনেহ'লে তাতকৈ আৰু দুখ লগা কথা একো নাই আৰু থেংক ইউ